हेलो एवरीवन की खबर आपनालोকৰ ভালনে আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালে আৰু মই অন্যটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া গাপা ধুই ধুনীয়াকৈ আজৰি হৈ ললো আৰু হেই আমাৰ বিছনা ইফালে বৰ্তা বহি আছে আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ দোকানখনলৈ আহিছো মই এয়া চাহ খাবলৈ গাখীৰ নিলুহি আৰু বেছি দূৰ নহয় ওচৰতে আৰু আমাৰ ঘৰৰ পৰা দেখি আৰু এয়া আমাৰ বৰ্তাক চাহ দিলো খাবলৈ আৰু এই টমটমখন আমাৰ দেউতাই চলাই দি আৰু এয়া ময়ো আৰু বাহিৰখন চাই চাহ কাপ খাইছোঁ আৰু আমাৰ এইফালে দেখিছেনে এতিয়া 12টা 10 হ'ল উঠিছে দেখিছে আজি কামলৈ নাই যোৱাৰ কাৰণে একদম পুৰা মজা মাৰি গৈছে আৰু এয়া দেখিছেনে 12টা 10 লৈকে বাৰ মানুহে 12টা 10ত উঠি কৈছে কি ভাতকে দিয়া আৰু বোলে চাহ নেখাওঁ আৰু এয়া মই মাছ আৰু সৰিয়হ বনাইছিলোঁ চাইডত এয়া ৰঙালাও ফ্ৰেঞ্চবিন গাজৰ মিক্স ভাজি আৰু এয়া কালিৰে চিকেন আছিলে আৰু এয়া পেটু ভাজি আৰু এয়া সালাড আৰু এয়া মানুহজনৰ থালিখন এয়া মোবাইল টিপি একদম ব্যস্ত খাই লওঁ তেতিয়া দেই আৰু এয়া ভাত পানী খাই আজৰি হৈ ল'লোঁ ধুনীয়াকৈ আৰু আজিৰ দিনটো যে একদম আমনি লাগিছে আৰু ইমান ৰ'দ দিছে নহয় চোকাকৈ গৰম দিন আহিলে আৰু গৰম দিনটো একদম আমনি লাগে নহয়নে বাৰু কওকচোন আৰু এয়া ৰাতিপুৱাই আকৌ অৰ্ডাৰ এটা দিলেহি লাগে আকৌ গধূলি সেইটো কাৰণে এয়া চিলাই ল'লোঁ লৰালৰিকৈ ভিডিঅ' কৰা নহ'ল বেয়া নাপাব সেইটো কাৰণে আৰু এয়া ধুনীয়াকৈ দহি বাতি দিলোঁ আৰু ব্লাউজটো চিম্পুলকৈ চিলাই দিব কৈছিল সেইকাৰণে চিম্পুলকৈ দিলোঁ আৰু এয়া ৰেডি হৈ গ'ল লৈ যাবহি আৰু এয়া আমাৰ মহাশয়ো পালেহি দেখাই দিছোঁ আপোনালোকক অকণমান এয়া মানুহজন যে ওলাই গৈছিলে এয়া মোলৈ ম'ম' লৈ আহিছে মই কিন্তু ম'ম' খাই বহুত ভাল পাওঁ আৰু এয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ এয়া হ'ল ম'ম' আৰু এয়া চুপটো ম'মৰ আৰু এয়া এটা চচ আৰু এয়া চাটনি খাই লওঁ দেই এটা লৈ লৈছোঁ তোমালে থকা মৰমৰে আখা বুৰাৰি আকা চুলেহি ভাগৰি পৰা নাই আমি নতুন পৃথিৱী সাজিছো আৰু এইটো মানুহজনক খুৱাই দিওঁ তেওঁ ইমান মৰমত আনি দিছে যেতিয়া আৰু এইটো ম'ম' মই মানুহজনক খুৱাই দিওঁ কেনেকুৱা টেষ্টি নে মই নহয় তুমিহে অনা আৰু এয়া আমি দুইটাই খাইছোঁ আৰু এয়া বিচনাখনত গোটেই কাপোৰ পৰি আছে দেখিছেনে এয়া অৰ্ডাৰ দুটামান দিলেহি গধূলি আৰু আজিলৈ ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই